নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ মমনিখাই আজি কেঁচা মিঠৈ বনাইছিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াইছোঁ আহকচোন তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ খুব খাবলৈ মন গৈ আছিল সেইবাবে মই ঘৰতে বনাইছোঁ এয়া জহা চাউলৰ পিঠাগুড়ি লৈছোঁ এফালে নাৰিকল এফাল লৈছোঁ এফাল মই মিক্সিত পিচি ল'ম আৰু এনেকৈ বাকলি গুচাই পেলাই ধুনীয়াকৈ কাটি ল'লোঁ এইখিনি পিচি ল'ম এফালে মই নাৰিকল পিচি ল'লোঁ চেনি পিচি ল'লোঁ এতিয়া জোখমতে মই ইয়াত চেনি গুড়িখিনি দিম যিমানটো মিঠা লাগে সিমানটো দি দিম ইয়াত আৰু এফালে মই অন্নপূৰ্ণা ঘিউ এচামুচ দি দিম এনেকৈ আৰু এফালে মই গুড়ি কৰি লোৱা নাৰিকলখিনি দি দিম এফালে নাৰিকলৰ গুড়ি আৰু চেনি থকাৰ বাবে ইমান গাখীৰৰ প্ৰয়োজন নহয় গাখীৰ সেইবাবে মই কম পৰিমাণে লৈছোঁ এতিয়া এইখিনি মই 5 মিনিটমান সময় এনেদৰে ভালকৈ মোহাৰি ল'ম মিক্স কৰি ল'ম মোহাৰি পেলাই এতিয়া মই গাখীৰখিনি একেবাৰে ঢালি নিদিওঁ অকণমান কৰি পেলাই ইয়াত চাই ল'ম বেছিকৈ ঢিলা হৈ গ'লে পাছত গোল গোল হৈ নাথাকিব আৰু এইখিনি ইমানখিনি গাখীৰ দি মোহাৰি ল'লে হৈ যাব এতিয়া এইখিনি মিঠৈ বনাবলৈ ৰেডি হৈ গ'ল ইমান ধুনীয়া হৈছে দেখিছেনে এইখিনি পিঠাগুড়িতে কিন্তু বহুত ওলাব এনেদৰে মই গোটেইখিনি বনাই ল'ম আমাৰ অসমীয়া সামাজিক অনুষ্ঠানৰ যিকোনোতে দিয়া হয় ইয়াৰ কেঁচা মিঠৈ হওক বা পকা মিঠৈ হওক দুইবিধে দিয়া হয় কিন্তু মই কেঁচা মিঠৈ খাই খুব ভাল পাওঁ কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন এইখিনি মোৰ কেঁচা মিঠৈখিনি ৰেডি হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই